Hello guys, welcome back to my YouTube channel. আমি ক'ত যাই আছো কি কৰি আছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাই থাকিব। সেইটো কাৰণে এতিয়া যাই আছো ডাইৰেক্ট বাছত উঠি কেনে আমি যাই আছো বৰ্তমান ক'ত যাই আছো কি কৰি আছো সুন্দৰ নজৰাগিলা দেখুৱাই যাই থাকিম। এইফালে বাছত বঢ়িয়াকৈ উঠিলো, অকলে অকলে কি কৰিম বুলি ভাবিলো, সেইকাৰণে ভাবিলো এনেকুৱা এটা চতে গিলাও আৰু এতিয়া দোকান গিলা চব কি মজা ষ্টেণ্ডাৰ্ড ক'ৰ কি জাগা ভাল লাগে নজৰাগিলা দেখা পাই কি হয় কি নহয়। ইফালে ঘৰগিলা চব মাটিৰ কি টিং এইটো ডেঞ্জাৰ টিং মজা ভাল লাগে আৰু ঘৰগিলা দেখা পাই কি ঘৰগিলা ডেঞ্জাৰ ষ্টাইলৰ বেলেগ বেলেগ ষ্টাইলৰ মানে কেনেকুৱা কি ভাল লাগে দেখা পালে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই দিয়ক। গাইস এইফালে মানে কি গাইস মানে এইফালে সব যোনফালে দেখা পাই সেইফালে নাৰিকল গছ কেৱল কৰ্ণাটকত পুৰা কোকোনাট যোনফালে চাওঁ সেইফালে কোকোনাট। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক, চব কোকোনাট মানে ঘৰগিলাও বঢ়িয়া একদম তাৰ লগতে নাৰিকল সবৰ ঘৰতে নাৰিকল কেৱল পুৱাৰ উঠাৰ পৰা যি খানা খাই চব নাৰিকল মানে চব বস্তু নাৰিকলে দেখায়, চব নাৰিকল আঞ্জা নাৰিকলৰ কিবা মানে চব ইফালে জমটো যিমান আছে ইফালে গোটেই সেউজীয়া দেখা পাইছে আপোনালোকে। পানীৰ সিফালৰ গিলা গোটেই নাৰিকল বাগান। মই এতিয়া যাই আছোঁ মানে কুন্দাপুৰত এনে একবাৰ ঘূৰি আহিম বুলি মোৰ বেংকত কাম আছিলে, সেইটো কাৰণে মানে কামত যাই আছোঁ। মটৰব্লগৰ মন আছে কিন্তু মটৰব্লগ কৰিব পৰা নাই, সেইকাৰণে এনেকুৱাকৈ দেখুৱাই আছোঁ। আৰু মটৰব্লগ মই যিহেতু নেকি বাহিৰত আছোঁ, আছামত যাই কেনে বাৰু মটৰব্লগ পুৰা দিম। মই বৰ্তমান আছোঁ কৰ্ণাটকত আছোঁ না, সেইটো কাৰণে কামৰ কাৰণে, সেইটো কাৰণে কি ক'ম আৰু মটৰব্লগ দিম আপোনালোকক, মটৰব্লগ এণ্ড ব্লগ এনেকুৱা দিয়া কৰিম। ইফালে চাওঁ ইফালে চবৰে ঘৰত নাৰিকল গছ মানে চবফালে নাৰিকল গছ আপুনি দেখা পাব। ইফালে গেলে মই আছোঁ ক'ত মংগলোৰ গেলে 98 কিলোমিটাৰ ইয়াৰ পৰা মানে কুন্দাপুৰৰ পৰা 98 কিলোমিটাৰ চামথিং হ'ব। তাৰপিছত এইফালে ব্ৰিজ কমচে কম 4-5টা মান। হেল্ল' গাইজ, বৰ্তমান মই আহি পালোঁ ইফালে কুন্দাপুৰ আহি পালোঁ। কি ক'ম আৰু লাজে লগা হৈ গৈছে অকলে এনেকুৱা আহি আছোঁ আৰু কি মানে কি হয় ইয়াৰে ফুলৰ দোকানগিলা চাওক কি বঢ়িয়া লাইন পাতি পুৰা ফুল মানে পূজাৰ কাৰণে চব পূজা বিয়া বা যি কি নহওক পুৰা ফুলৰ দোকান মানে পুৰা ফুলটো মেইন ফুল আৰু পূজা পুৰা পূজা কৰে আৰু অকলে আহা আজি পাব্লিকে ইয়াত মানে ইমান এটা ভিডিঅ' ভালকৈ বনাব পৰা নাই। নেক্সট টাইমত ভিডিঅ' ভালকৈ বনাম বাৰু কেনেকুৱাকৈ ডাইৰেক্ট আহি গ'লোঁ আমি কুঁহিয়াৰৰ চাব বুলি কুঁহিয়াৰৰ এগিলাচ খাই কেনে বাৰু যাবলৈ ওলাওঁ ঘৰলৈ। তাৰপিছত ডাইৰেক্ট আহি পালোঁ বাছত
পাছত সেইকাৰণে আহিব কি কৰি থাকিম অকলে ইফালে ইমান চাই আছে কি কৰি আছে কি কথা কওঁ পাব্লিকৰ মাছ খালে বহুত লাজৰ সত্ত্বেও সেইজনে এনেকৈ ধৰি আছে আৰু কি কয় আহি দেখছে না এইবিলাক গাড়ীবিলাক কেনেকৈ কানাডা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নপাহৰিব লগতে আপোনালোকক মানে কি ক'ম ভিডিঅ' বনাম ভালদৰে আজি মানে প্ৰথম বনালোঁ না সেইটো কাৰণে অলপ পাব্লিকলি অকলে অলপ লাজ ভাৱটো আহি আছে লাজ ভাৱটো বাৰু এৰিম এৰাটো কেতিয়া এৰো কি এৰো মানে এনেকুৱা অলপ এৰি যাই থাকিম আৰু মানে কেনেকুৱা এৰিম মানে এৰিব নোৱাৰোঁ না বৰ্তমান মানুহ আগত গ'লে মানে পূৰা লাজ লাগাতে কি হ'ব আৰু এই পগলা ভকা আৰু ইউটিউবাৰ মানে ইউটিউবাৰ বুলি ক'লে বেয়া বুজিছোঁ কথাটো মই বোকা একেই হ'ব মানে কি ক'ম কি নক'ম অলপ লগত মানুহ গ'লে ভাল লাগে কিন্তু ভাল লাগিলে কি হ'ব মানে কোনো লগ নাই না যাব লগা সেইটো কাৰণে যদি মইতো ভিডিঅ' মানে ফেচবুকত যদি চাই আছা লাইক কমেণ্ট শ্বেয়াৰ আৰু ফেচবুকত ফ'ল' কৰি দিম